হয়, আমি চৰকাৰৰ ওচৰত বিচাৰিছোঁ আমাক নিয়মীয়া কৰ্মচাৰী ব্যৱস্থা কৰিব লাগে আৰু নিয়মীয়া কৰ্মচাৰী ব্যৱস্থা কৰিব নোৱাৰালৈকে আমাক মাননিৰ সলনি মজুৰি দিব লাগে আৰু মজুৰি দিব নোৱাৰালৈকে কৰ্মীক 12,000 টকা আৰু সহায়িকাক 10,000 টকা দিব লাগে। আজি এই দ্বিতীয় বাৰ্ষিক অধিৱেশনত বিটিআৰ এখন কমিটি নতুন গঠন কৰা হ'ল। বিটিএডি অঞ্চলত আমাৰ যিখিনি অংগনবাড়ী কৰ্মী সহায়িকা আছে এইসকলে বহুত অসুবিধা পাই আছে। এই অসুবিধাখিনি পূৰণৰ কাৰণে আমি তাৰমানে এখন নতুন সমিতি চিৰিয়াছৰ কাম মাত্ৰ 4 ঘণ্টা আছিল। এতিয়া পোষণ আঁচনি এটা চৰকাৰে আমাৰ ওপৰত এৰি দিছে, এটা মোবাইল দিছে। মোবাইলটো মানে কাৰ্যসূচী কৰাৰ কাৰণে মানে ভাল নহয়, বেয়া মোবাইল এটা দিছে। সেই মোবাইলটো দিনে ৰাতি আমি কামৰ নেট নাই, নেট বিচাৰি মানে দিনে ৰাতিয়ে ফুৰিব লাগে। অফিচৰ পৰা মেছেজ আহিছে, সময়মতে আমি কামবিলাক কৰিব লাগে। মোবাইলটো আমি আজি আপোনালোকৰ জৰিয়তে বিচাৰিছোঁ, যদি আমি পোষণৰ কাম কৰিব লাগে তেতিয়াহ'লে চৰকাৰে আমাক মোবাইলটো ভাল কৰি দিয়ক। আৰু বৰ্তমান বজাৰত যিটো বস্তুৰ দাম, আমাৰ মাননি মাত্ৰ 6,500 টকা, সহায়িকাই মাত্ৰ 3,000কে কেইটামান বেছি পইচা পায়। এইখিনি পইচাৰে এখন ঘৰ সংসাৰ চলাব পাৰি যে কেতিয়াও নোৱাৰে। গতিকে আপোনালোকৰ জৰিয়তে আমি কৈছোঁ, আমি কাম কৰিব ভয় নকৰোঁ। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ প্ৰতিগৰাকী সদস্যই কাম কৰিব ভয় নকৰে, কিন্তু কাম কৰোৱা যন্ত্ৰ হিচাপে আমাক ভবাটো চৰকাৰৰ মাৰাত্মক ভুল। কাৰণ কেন্দ্ৰীয় চৰকাৰৰ যদিও আঁচনি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যই তেওঁলোকৰ অংগনবাড়ী কৰ্মীবিলাক সহায়িকাবিলাকক অতিৰিক্ত মাননি দিছে, কিন্তু আমাৰ চৰকাৰৰ ওচৰত আমি আন্দোলন কৰিব গ'লে, গণতান্ত্ৰিক আন্দোলন কৰিব গ'লে আমাৰ মাননি কৰ্তন কৰে। আমিতো মাননি বেছি বিচাৰিমেই, কাৰণ বজাৰত তেওঁলোকে জুই জ্বলাই দিছে। বজাৰত আমি যাব নোৱাৰোঁ, গতিকে বজাৰত জুইকুৰা নুমাই দিব লাগে আৰু আমাৰ মাননি বৃদ্ধি কৰিব লাগে। লগতে আপোনালোকৰ জৰিয়তে আৰু এটা কথা কৈছোঁ, যেতিয়ালৈকে তেওঁলোকে আমাৰ মাননি বৃদ্ধি কৰিব নোৱাৰে তেতিয়ালৈকে আমাৰ কামৰ পৰিমাণটো কমাব লাগে। আমাৰ অংগনবাড়ীখিনিক তেওঁলোকে এনেকুৱাকৈ ব্যৱহাৰ কৰিছে, NRC, BLO, পলিঅ' ইত্যাদি কামৰ উপৰিও আৰু ICDSৰ কাম আমি প্ৰায় 24 ঘণ্টাৰ 18 ঘণ্টাই আমি ICDSৰ কাম লৈ ব্যস্ত হৈ থাকিব লাগে। গতিকে এইবিলাক কামৰ আমি কাম আমি কৰিম যদিহে আমাক পেট ভৰাকৈ এটা চেলাৰী দিয়ে। আৰু বিটিএডি অঞ্চলত যিটো কৰি আছে সেইটো কৰিব নালাগে। তেওঁলোকে নন বিটিএডি এলেকাত যেনেকৈ পুষ্টিকৰ খাদ্য খোৱাৰ কাৰণে অংগনবাড়ী কৰ্মী সহায়িকাবিলাকৰ এখন ব্যক্তিগত পাছবুক আছে, পাছবুকত পইচা পঠায় আৰু সেই পইচাৰে শিশুবিলাকক পুষ্টিকৰ খাদ্য আমি খুৱাওঁ, কিন্তু বিটিএডি এলেকাত সেইবিলাক ব্যৱস্থা নাই। গতিকে আপোনালোকৰ জৰিয়তে